হে গাইছ, আজি মই আহিছোঁ এখন নতুন পাৰ্কলৈ। তো আপোনালোকেতো ইনষ্টাগ্ৰাম ৰিলছতো দেখিছে এইখন পাৰ্ক বহুত ট্ৰেণ্ডত চলি আছে। তো সেইবাবে মই ভাবিলোঁ এটা আহি ইয়াতে ব্লগ এটা বনাই দিওঁ আৰু আপোনালোকক বহুত ভালকৈ মানে দেখাব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, বহুত ভাল লাগিব। বহুত মানে চেষ্টা কৰিম আপোনাক ভালকৈ দেখাব। তো চাই থাকিব গাইছ উইদাউট স্কিপ। আৰু গাইছ, এইখনে হ'ল ৰিভাৰফ্ৰণ্ট পাৰ্কৰ মেইন গেটখন। আৰু আগতে এই পাৰ্কখনৰ কাৰণে টিকেট ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত কাটিব লাগিছিল, কিন্তু এতিয়া নালাগে, কাৰণ এই গেটখনৰ ওচৰতে টিকেট কাউণ্টাৰটো দিয়া হৈছে। আৰু পাৰ হেড টিকেট প্ৰাইচ হৈছে মাত্ৰ 50 টকা। আৰু ইয়াতে আপোনালোকে চাব পাৰে পাৰ্কখনে কিছুমান নীতি নিয়মৰ লগতে টিকেট প্ৰাইচৰ লিষ্টটো দিয়া আছে। আৰু ভিতৰত সোমোৱাৰ লগে লগে আপোনালোকে পাৰ্কখনৰ এনেকুৱা এটা ভিউ পাব। আৰু এই ভিউটো বহুত ভাল লাগিছে। তো আপোনালোকক দেখাবৰ কাৰণে আৰু বহুত বস্তু আছে, দেখাই আছোঁ, চাই থাকিব। আৰু গাইছ, এই পাৰ্কখনৰ ভিতৰতে এটা ডাঙৰ পুখুৰী আছে। তো মই আপোনালোকক দেখাই আছোঁ, চাব। এই পুখুৰীটো চাওকচোন গাইছ, কি ধুনীয়া ন। তো এইফালে আপোনালোকে চাব পাৰে চাৰিওফালে ফুলে ফুল আছে। আৰু পুখুৰীটো দেখি মোৰো ইচ্ছা গ'ল পানীখিনি লাৰিব। আৰু ইয়াতে বহিব এলাও আছে, কিন্তু আপোনালোকে নিজৰ ৰিক্সত বহিব লাগিব, বাট বেছি সময়ৰ কাৰণে নহয় দেই। আৰু ইয়াতে পানীখিনি বহুত বেছি ঠাণ্ডা, তথাপিও কিন্তু বহুত বেছি ভাল লাগিছে ইয়াতে বহি। মোৰ মানে উঠি যাব মনে যোৱা নাই। আৰু এই পুখুৰী পাৰত এনেকুৱা ধৰণৰ মাছ বহুত মৰি থকা দেখিছোঁ, কিয় বা নাজানো, হয়তো পানীটো প্ৰদূষণ হোৱাৰ কাৰণেও হ'ব পাৰে। আৰু আপোনালোকে যে এইটো দেখিছে, এইটো এটা সৰু স্পীকাৰ হয়। এইটো মানে গোটেই পাৰ্কখনতে আছে। ইয়াতে গান বজে, কিন্তু আজি কিয় বা গানটো বন্ধ আছে। আৰু গাইছ, পাৰ্কখনৰ ফ্ৰণ্ট চাইডত কৰি মানে বেক চাইডে মানুহবোৰ অলপ বেছিকৈ থাকে, কাৰণ কিয়নো মানে ফ্ৰণ্ট চাইডত কৰিও বহুত ধুনীয়া এই বেক চাইডটো। কাৰণ আপোনাক মোৰ পিছফালে চাব পাৰে, এই ব্ৰহ্মপুত্ৰ নদীটো আছে। তো ইয়াতে মানে বেছিভাগ মানে ভিৰ হৈ থাকে, আৰু ল'ৰা ছোৱালীবোৰ ইয়াতে আহি ৰিলচ আৰু ফটো শ্বুট কৰে। তো ময়ো চেষ্টা কৰিম ইয়াতে কেইখনমান ফটো তুলিব, আৰু আপোনালোক ভিডিঅ'টোত আগত দেখাম। তো আপোনালোকে চাব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু গাইছ, এতিয়া মই আপোনালোকক এটা ব্ৰহ্মপুত্ৰ নদীৰ ধুনীয়া ভিউ দেখুৱাব ওলাইছোঁ। আপোনালোকে চাব, বহুত মানে মজা লাগিছে। আৰু এয়া চাওক না, কি ধুনীয়া ভিউ এইটো, হয় না নহয় গাইছ? আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে এই ভিউটো। আৰু এই আপোনালোকে চাব পাৰে উমানন্দ মন্দিৰ, আৰু মই উমানন্দ মন্দিৰত এটা ব্লগ বনাই আহিছোঁৱে, আপোনালোকে সেইটোও চাব পাৰে। আৰু মৰম দিব সেইটোতো গাইছ। আৰু মাজে মাজে আপোনালোকে কুৰি চলাৰ মাতটো পায়ে আছে। আৰু গাইছ, আপোনালোকৰ যদি খোজকাঢ়ি কাঢ়ি ইয়াতে ভাগৰ লাগে, তো ইয়াতে আপোনালোকে চাব পাৰে, এনেকৈ বহিব পৰাৰ কাৰণে এনেকৈ আছে, বনাই ৰাখিছে। তো ইয়াত জীয়াও আছে, বহি আছে ইয়াতে, তাই বহুত ভাগৰ লাগিছে, হয় না জীয়া? তো এই তাতো আছে, আপোনালোকে চাব পাৰে। তো এনেকৈ জাগাই জাগাই মানে আছে আৰু।
আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়ালৈকে বেলেগ ভিডিঅ'ত লগ পাম। বাই বাই, টেক কেয়াৰ গাইজ।